Hello guys, welcome to new vlog. এতিয়া আমি যাই আছো এটা বিখাল এটা গছ চাবৰ কাৰণে তো বলক আমি যাও তো গাইস চাব পাৰে এটো ডাঙৰ গছটো তো বলক আমি ওচৰত যাও তো গাইস চাওক গছখন কিমান ডাঙৰ আপোনালোকে কেমেৰাত অলপ সৰু চাব পাৰে কিন্তু বহুত ডাঙৰ চাব পাৰে চাওক তো গাইস চাব পাৰে মোৰ পিছফালে গছখন তো গাইস আপোনালোকক দেখাই আছো তো মই যাই আছো তে গছৰ ওচৰত ওই কেমেৰাখন ধৰ তো গাইস চাব পাৰে কিমান ডাঙৰ তুলনা কৰি চাওক মূল্য চাওক কিমান ডাঙৰ ষ্টপ गाइस सब गजोबार डालखन सब गाइस किमान सापरत मैं चुई দিব পাৰো গছখন চাওক কিমান ডাঙৰ ডালখন চাওক গাইস মই চুই দিব পাৰো এইটো চাওক কিমান তলত আৰু গছখন চাওক গাইস কিমান ডাঙৰ চাওক এইটো চাওক কিমান তলত আহি আছে এটা নহয় গাইস বহুত আছে বহুত চাব পাৰে আৰু এইটো চাওক তো গাইস দূৰৰ পৰা এনেকুৱা দেখা যায় চাওক এইটো চাওক গাইস জংগলৰ মাজত এইফালে স্কুল আছে এটা এইটো ৱাটাৰ সাপ্লাই গাইস এতিয়া আমি ঘৰত যাওঁ আৰু জংগলৰ মাজত আছি ফালে চাওক বাঘ আহিব পাৰে ও ভাই জো ও ভাই জো বাঘ আহিব জো ভাই জো জলদি চাওক গাইস ৰাতি হৈ আছে বাঘ আহিব পাৰে তো গাইস সাইকেলত উঠিলো সাইকেল আহিছিলো তো বলক এতিয়া ঘৰৰ ফালে চাও গাইস এতিয়া ঘৰৰ ফালে যাইছো চাব পাৰে ৰাস্তাখন চাব পাৰে গাইস কেনেহেন তো গাইস কি আৰু কম অসমতে এনে হ'ব আমাৰ ৰাস্তা তো গাইস যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিব চেনেলটো নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংক আছে যাই ফলো কৰি থব তো আজিৰ কাৰণে বাই টাটা বাই বাই